आं दा बे सिलाबान्दा बागलसुबा गामिनि माने गामिनि सेक्रेटारि जादों जाबादा आं दा गामिखौ दैदेनगासिनो दं दायो आंखौ बेवहाय मा बुङो बिपिएफ सरकार सालायनाय 2017 सननि बा मायथाइनिफ्राय बिथांमोना राजनितिक सालायनायाव जिथुनिखि गामि लेभेलाव बा सिलाबान्दा बागलसुबा गामियावहाय मोनसे बेनिफिट जादोंना जाया बेखौ बुंनायलाय आं बेखौनो बुंनो सानदों जे जिथुनिखि जोंहा गामि लेभेलाव ओरैनो माने मोनाखैनो बुंजायो आरो मानो होनबा जों जाबायदि बिसोरनि VCDC मोनसे माने माबा दं कमिटि दं बिथांमोननिफ्राय सानै बा साथाम ओरै मेम्बार सासे मेम्बार जाबाय बिथां मेम्बारनि लोगो साब्रै साबासो बा 10 जनसो 15 जनसो लोगो जानानै बिथांमोना जाबायदि खामानि मावनांगौ बिसोरनि गोसो मथे मावो आरो जोंनि रायजोनिफ्राय जेबो मावा नङा जिथुनिखि लामा दा ओरैबायदि जादों जोंहा साइकेल लांनो हाया गारि लांनो हाया गथ'फ्रा स्कुलाव थांनोबा असुबिदा दा बेफोर लामा जानांगौमोन बेफोर अन्थाइ लामा जानांगौमोन पाकानि नङाबाबो दा जोंहा जेथिंबो असुबिदा आरो मानो होनबा बिथांमोना जाबायदि लाबोयो रांखौ लाबोना गाव खुसि मथेनो खालामना लायो जों আচ্ছা ককচোন বাৰু আপুনি ইউপিপিএলত কিয় যোগদান কৰিলে নমস্কাৰ মই আচলতে 15 বছৰ আগতে মই কংগ্ৰেছত জইন আছিলে মই কংগ্ৰেছ 5 বছৰ যোৱাৰ পিছত আকৌ 5 বছৰ এনেকৈ ৰখি ৰখি মই 15 বছৰ ধৰি মই কংগ্ৰেছৰ লগত জড়িত আছোঁ কিন্তু কিছুমান কাম হৈ যোৱাৰ পাছত বিগতবোৰ টাইমত যিখিনি আমি কষ্টবোৰ কৰিছিলে সেই কষ্টৰ ঠাইত বিনিময়ত কিন্তু চাৰসকলৰ ওচৰত গ'লে চাৰসকলে কয় আপোনালোকৰ এইফালৰ পৰা মই কোনো ধৰণৰ ইলেকশ্যনত মই ভোট পোৱা নাই গতিকে তোমালোকৰ কাম এমনভাৱে প্ৰেচিডেণ্টে কৰিব বা কোনোবা কৰিব নোৱাৰে কিন্তু তোমালোকৰ মই এইবিলাক কাম মই দিব নোৱাৰিম বুলি তেওঁলোকে বাৰে কয় মই আচলতে বহুতবাৰ গৈছিলোঁ মই MLA ওচৰত তেখেতে বসন্ত দাসে কয় মোক তুমি মোৰ কোনো কাম কৰা নাই আৰু তুমি মোক ভোট দিয়া নাই তোমালোকৰ কাম মই একো নাজানো এনেকুৱা কাৰণে মোৰ বিৰাট মনটো বেয়া লাগি মোৰ 5 বছৰ বা 10 বছৰ 15 বছৰ যোৱাৰ পাছত মই আগত এতিয়া আহি মই UPPL তাতে মই জইন কৰি কিনে এতিয়া মই যেহেতু আপুনি বিপিএফ সদস্য আছিলে মেম্বাৰ আছিলে আপুনি মানে ইউপিপিএলত কিয় যোগদান কৰিলে এইটো মানে যোগদান মানে মই একো দেখা পোৱা নাই আজিলৈকে 17 বছৰ ৰাজ কৰিলে তেখেতলোকে আজিলৈকে একোৱে ভাল কিবা হোৱা নাই আৰু বৰ্তমান যি এতিয়া আমাৰ এই কিবা UPPL ইয়াত মানে ভাল কিবা কাম হ'ব লাগে সেয়ে মোৰ কিবা একদম আপোনাৰ মতে ইউপিপিএলে ভাল কাম কৰিব বুলি মই আশা কৰোঁ আৰু মানে বিগত সময়ত মানে বিপিএফত থাকি আপুনি মানে সুবিধাবিলাক পাইছিল নে মই একো পোৱা নাই একো চান্স পোৱা নাই বহুত ৰাজ কৰিলোঁ বহুত ঘূৰিলোঁ আজিলৈকে একো সুবিধা দি হোৱা নাই চৰকাৰে আপোনাক মানে ইফালে নাই বিপিএফে আপোনাৰ ইয়াতে একো কাম কৰা নাই নাই একো কৰা নাই আপোনালোকৰ MCLA কোন হয় আমাৰ ইয়াৰ যোগী চৰকাৰ তেখেতটো আজিকালি মানে নাহে গ'লেও মানে ৰেচপণ্ডে নকৰে তো কি কৰিম উপায় নাই সেইটো কাৰণে আপুনি মানে ইউপিপিএলত যোগদান কৰিলে ইউপিপিএলত যোগদান বাৰু আপুনি কি আজি নতুন পাৰ্টিত মানে জইন মই তাৰমানে পাৰ্টি জইন কৰাটো বহুত মানে বছৰ মানে বিজেপি থাকিল নাৰায়ণ বৰকটকী তেখেতৰ দিনৰ পৰা মানে এনেকৈয়ে মানে পাৰ্টি মানে জিকি আছোঁ যাই আছোঁ এনেকৈ মানে পথটো মানে মোৰো ডাঙৰ হৈ আছে এইফালে মই যাই আছোঁ এতিয়া কি পদবীত আছিলে এতিয়া মই এতিয়া নিজৰ জাতিৰ কাৰণে বিজেপিও ভাল নাপাওঁ BPFও ভাল নাপাওঁ এতিয়া মোৰ মানে নিজৰ হেৰি UPPL জাতিৰ কাৰণে যে মানে বাচিব পাৰে সমাজৰ বাকী অন্য কাম কাজ হ'ব লাগে আমাৰ ল'ৰা ছোৱালী এতিয়া পঢ়া শুনা ডাঙৰ হৈ আছে এতিয়া চাকৰি বাকৰি নাই সেইকাৰণে আমি নিজৰ মানে হেৰিটো কেণ্ডিডেটটো জিকাই ফালে কিবা এটা হেৰি সহায় উন্নতি হয় নেকি এইটো কাৰণে আমি এতিয়া জইন কৰাটো হয় বিজেপি ইমান ষ্ট্ৰং পাৰ্টি এতিয়া বৰ্তমান বিজেপি চেণ্ট্ৰেলত আৰু অসমত আছে চৰকাৰ গঠন কৰি আছে এইটো তৎসত্ত্বেও আপুনি যে ইউপিপিএলত আহিলে মানে হেৰি অসুবিধা নাই একো আমাৰ তাৰমানে বিজেপি আপুনি ক'ব খোজে নেকি বিজেপি বিটিটি থকা যিখিনি বিটিটিত তাৰমানে হেৰি আমাৰ বিটিত আমি হেৰিত কাম কাজ কৰি আছে চলাই আছে তথাপি আমাৰ আমাৰ মা দেউতা আছে এতিয়া BP হাগামা মহিলা জগদীশ চৰকাৰ এখেতে ইহঁতৰ মানে নিজৰ পৰিয়ালখিনিয়ে চাই আমাৰ ভাগত একো নাই সেইকাৰণে এতিয়া আমি থাকিও একো লাভ নাই সেইকাৰণে আমি চাই